পালোঁগৈ মই পিছে প্ৰথমে পালোঁহি দেই কোনো অহাই নাই এনেই খৰখেদা কৰিলোঁ অকলে বহি আছোঁ এই সন্মুখত একুৰিয়ামটো চাই মাছখিনি দেখিছেনে কিমান ধুনীয়া লাগিছে একুৰিয়ামটোও যথেষ্ট ডাঙৰ একুৰিয়াম চাই থাকোঁ মানে এয়া এজনকৈ মানুহ গোট খাইছেহি ইফালে আমাক ব্ৰেকফাষ্ট কৰি ল'বলৈ কৈছে সোনকালে ক্লাছ আৰম্ভ হ'ব আচলতে আজি আমি SS বাৰৰ ক্লাছটো শিকিম বুলি আহিছোঁ ইয়ালৈ এতিয়া ব্ৰেকফাষ্ট এয়া দেখিছে ব্ৰেকফাষ্ট খাই আছোঁ আমি ক'ব নোৱাৰোঁ মই কিবা এটা কৰিছোঁ এতিয়া ব্ৰেকফাষ্টটো সোনকালে আদায় কৰি ক্লাছলৈ যাবলৈ কৈছে ক্লাছটো কৰি ল'মগৈ আৰু ব্ৰেকফাষ্ট খাই ক্লাছৰ ভিডিঅ'টো দেখাব নোৱাৰিলোঁ আৰু তাৰপিছত এতিয়া আকৌ লাঞ্চৰ ভিডিঅ'টোহে দেখাইছোঁ দেই লাঞ্চৰ ভিডিঅ'টো কৰিব পাৰিলোঁ ইংলিছ লাঞ্চটো খাই থাকোঁতে বোলো দুজনী মানে আমি বোলে ফটোকেইখন তুলি চিন হিচাপে ৰাখি লওঁ ক'ব লাগিব চাগে দেই মই আমি নিৰামিষে খাইছোঁ বাৰু পূজা বুলি সৰস্বতী পূজাৰ দিনা মাছ মাংস খাবলৈ বেয়া লাগেতো দুগৰাকী মানে খাইছে বাৰু আমি এই পনীৰ চব্জি দাইল ভাত এনেকৈয়ে চলাই দিছোঁ তেওঁলোকৰ ফালৰ পৰা মানে খানাটো তেওঁলোকৰ ফালৰ পৰা দিছে এয়া খৰখেদাকৈ খাই আকৌ ক্লাছলৈ যাব লাগে তাৰে ফটো দুখন পটককৈ বোলো মাৰি লওঁ ভাত পানী খাই আৰু পটাপট ক্লাছকেইটা কৰোঁ এয়া দুখনমান ফটো ল'লোঁ লৈ গৈ ক্লাছটো আকৌ কৰি এয়া এতিয়াৰ পৰা ময়ো প্ৰেক্টিচনাৰ হ'লোঁ আৰু চাৰ্টিফিকেট ল'লোঁ